নমস্কাৰ, মই চন্দন কুমাৰ নাথ। আজি আমি আহিছোঁ এটা বিশেষ ঠাইলৈকে। এয়া দেখিছে মোৰ সন্মুখত আপোনালোকে, এয়া হৈছে তেজপুৰত থকা হলেশ্বৰ দেৱালয়। আপোনালোকে মিছন চাৰিআলিৰ পৰা বেছি দূৰ নহয়, প্ৰায় 5-6 কিলোমিটাৰ। আৰু আপোনালোকক এতিয়া তেজপুৰ থকা এই হলেশ্বৰ দেৱালয় কিছু দেখুৱাবলৈ চেষ্টা কৰোঁ। এনেকৈ ধূপ চাকি লৈ যাব ওলাইছোঁ। ইয়াৰ আগত দেখা আপোনালোকে হলেশ্বৰ দেৱালয় আহোঁতে এটা বস্তু মনলৈ ৰাখিব যে ইয়াতে বান্দৰৰ উপদ্ৰৱ খুব বেছি, গতিকে যিকোনো বস্তু লগতে অলপ সাৱধান হ'ব। আছিলে হলেশ্বৰ দেৱালয়ৰ এটা বিশেষ ভিডিঅ'। আমি কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু লগতে এটা বস্তু ভাল লাগিলে যে ইয়াতে আহোঁতে আপোনালোকে 20 টকাত এখন হলেশ্বৰ দেৱালয়ৰ হাতপুথি কিনিব পাব। এইখন দেখিছে, এইখন